যোৰহাটলৈ আহিব লগা হৈছে। আজি যিহেতু 25 ডিচেম্বৰ, ঘৰতে পাতিব লাগিছিল আৰু পাৰ্টি কৰিব লাগিছিল। উপায় নাই, গতিকে পাৰ্চনেল কামৰ কাৰণে মই আহিব লগা হ'ল। আপোনালোক সকলোৱে নতুন বছৰটো ধুনীয়াকৈ আদৰি লওক। নতুনত যাতে সফলতাই অনুকূল ঘৰত আৰোহণ কৰক। সকলোৱে ভালকৈ থাকক। কামনা কৰিছোঁ আপোনালোকে নতুন নতুন কামেৰে আপোনালোকৰ জীৱনটো উজ্জ্বল কৰক। কৰ্মময় হওক আপোনালোকৰ নতুন জীৱনটো, নতুন বছৰটো, নতুন জীৱন তাৰে কামনা কৰিছোঁ। আৰু ইয়াৰ বহুত কুঁৱলীৰ বাবে সূৰ্যটো বহুত সময় ঢাক খাই আছে। এতিয়া চাওকচোন কি ধুনীয়া লাগিছে। আপোনালোকে নিশ্চয় ভাল পাইছে। হয়তো আপোনালোক কিছুমানে উপভোগ কৰিছে চাগে নৈসৰ্গিক পৰিৱেশ, কিন্তু কিছুমানে পোৱা নাই। আমাৰ মাজুলীৰ এই পৰিৱেশ, সুন্দৰ পৰিৱেশ। সেয়া চাওক, নৈ পাৰত বালিচৰ। এতিয়া যিহেতু পিকনিক পাৰ্টিবোৰ আহিব আৰু ইয়াতে অলপ পাছৰ পৰা। খুব ভাল লাগে, নৈ পাৰৰ পৰিৱেশটো খুব ভাল লাগে। যদিও আজি পিকনিক খাবলৈ যাব নোৱাৰিলোঁ, কিন্তু
আহি কিন্তু বেয়া লগা নাই, খানাটো খাবলৈ নাপালেও কিন্তু মনটো ভাল লাগিছে, যিহেতু প্ৰকৃতিৰ এই নৈসৰ্গিক দৃশ্য ইমান সুন্দৰ, ইমান ধুনীয়াকৈ উপভোগ কৰিছোঁ, খুব ভাল লাগিছে। এয়া চাওকচোন, সূৰ্যটো কুঁৱলীয়ে ঢাক খুৱাই ৰাখিছে, তথাপিও অলপ অলপ ৰ'দ ওলাইছে আৰু